হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম PGDCA কোৰ্ছৰ বিষয়ে। আপুনি যদি PGDCA ৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ এই ভিডিঅ'টোত PGDCA কি হয়, এলিজিবিলিটি কি হ'ব, ডিউৰেশ্যন কিমান দিনৰ হ'ব, ফিজ কিমান হ'ব আৰু এই কোৰ্ছ কৰাৰ পিছত আপুনি কি জব পাব পাৰে ইত্যাদি সকলো সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো সৰ্বপ্ৰথমে আমি আলোচনা কৰিম যে PGDCA কোৰ্ছ আচলতে হয়নো কি। PGDCA কোৰ্ছ হয় আচলতে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপুনি যদি কম্পিউটাৰৰ প্ৰতি ইণ্টাৰেষ্টেড দেন আপুনি এই কোৰ্ছ শিকিব পাৰে। এতিয়া আমি আলোচনা কৰিম এলিজিবিলিটি কিমান হ'ব লাগে। যিহেতু এইটো এটা পোষ্ট গ্ৰেজুৱেট কোৰ্ছ হয় গতিকে এলিজিবিলিটি গ্ৰেজুৱেট হ'বই লাগিব। কম্পিউটাৰৰ বহুতো কোৰ্ছ আছে যিবোৰ 10 পাছ 12 পাছ কৰিলে শিকিব পাৰে, কিন্তু যিহেতু PGDCA কোৰ্ছ গ্ৰেজুৱেট হয় সেইবাবে গ্ৰেজুৱেট কম্পালচৰি হয়। এতিয়া আমি আলোচনা কৰিম যে PGDCA কোৰ্ছটো সাধাৰণতে কিমান দিনৰ হয়। PGDCA কোৰ্ছটো সাধাৰণতে 1 ইয়াৰৰ হয় আৰু ইয়াত 2টা ছেমিষ্টাৰ থাকে। এতিয়া আমি আলোচনা কৰিম এই কোৰ্ছটোৰ ফিজৰ বিষয়ে। এই কোৰ্ছটোৰ ফিজ সাধাৰণতে বছৰি 10,000ৰ পৰা 20,000ৰ ভিতৰত হয়, কিন্তু ইনষ্টিটিউট অনুযায়ী ফিজটো কমা বঢ়া হৈ থাকে। তো এতিয়া আমি আলোচনা কৰিম এই কোৰ্ছৰ জব আৰু বেনিফিটছৰ বিষয়ে। যদি আপুনি এই কোৰ্ছত ডিপ্ল'মা কৰিছে তেনেহ'লে আপুনি MCA MBA কৰিলে বহুখিনি সুবিধা হ'ব। আৰু জবৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে প্ৰাইভেট জব, গভাৰ্ণমেণ্ট জব আপুনি দুয়োটা জবে পাব পাৰে। গভাৰ্ণমেণ্টত বহুতো কম্পিউটাৰ ভেকেঞ্চি ওলাই থাকে আৰু প্ৰাইভেটতো কোম্পানীৰ পৰা বহুতো ভেকেঞ্চি ওলাই থাকে। আৰু যদি আপুনি ভাবে তেনেহ'লে আপুনি নিজৰ কম্পিউটাৰ চেণ্টাৰ খুলিব পাৰে য'ত আপুনি ল'ৰা ছোৱালীক কম্পিউটাৰ শিকাই এটা ভাল ইনকাম কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল এইটো আছিল আজি PGDCA ইনফৰমেশ্যন ভিডিঅ'। আশা কৰিছোঁ এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিছে আৰু আপোনাৰ জানিব বিচৰা বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। ধন্যবাদ।